পৰিষদৰ আলোচনা কক্ষত PMGYG আৰু MGNৰেগা আঁচনি ৰূপায়ণৰ কাম খৰতকীয়া কৰাৰ সন্দৰ্ভত পৰ্যালোচনা সভা। পশ্চিম কাৰ্বি আংলঙৰ খেলনিত পৰিত্যক্ত অৱস্থাত এখন নম্বৰবিহীন 220cc পালচাৰ মটৰ বাইক চাইকেল উদ্ধাৰ। নৰ্থ কোৰিয়াত 19 অনুৰ্ধ ফুটবল চেম্পিয়নশ্বিপত অসমৰ হৈ খেলা সিং ৰংহাঙক উষ্ম সম্বৰ্ধনা। যদিও খবৰ নাই আমাৰ ৰজা ঘৰৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰণপি। আগবাঢ়িছো প্ৰথমটো খবৰলৈ। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ আলোচনা কক্ষত আজি অনুষ্ঠিত হয় পৰ্যালোচনা সভা। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ আলোচনাৰ কক্ষত আজি অনুষ্ঠিত হয় পৰ্যালোচনা সভা। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ আত্মসংস্থাপন আৰু আত্মনিয়োগৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ আজিলৈকে লেহেমীয়া গতিত আগবঢ়া কাৰ্যক লৈ উদ্বিগ্ন ৰংহাঙে ইয়াৰ ঋণাত্মক কাৰণসমূহৰ বিভাগীয় আমোলা বিষয়াসকলে এই বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়। আঁচনিসমূহৰ ৰূপায়ণ খৰতকীয়া কৰাৰ বাবে দিহা পৰামৰ্শ কৰে পৰ্যালোচনা সভাত। উল্লেখ্য, এই পৰ্যালোচনা সভাত মুখ্য কাৰ্যবাহী ৰংহাঙৰ লগতে কাৰ্যবাহী সদস্যবৰ্গ, পৰিষদীয় সদস্যবৰ্গ আৰু বিভাগীয় সচিব তথা আমোলা বিষয়াসকল উপস্থিত থাকে। পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। খেৰনি থানাৰ পৰা মাত্ৰ 1 কিলোমিটাৰ নিলগত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় এখন নম্বৰবিহীন পালচাৰ 220 মটৰ চাইকেল। পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। খেৰনি থানাৰ পৰা মাত্ৰ 1 কিলোমিটাৰ নিলগত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় এখন নম্বৰবিহীন পালচাৰ 220 মটৰ চাইকেল। খেৰনি জেংখা পথৰ দাঁতিত আৰু খেৰনি কৃষি বিভাগৰ প্ৰৱেশ গেটৰ কাষত উদ্ধাৰ হয় উক্ত মটৰ চাইকেলখন। এই পৰ্যন্ত লাভ কৰিব পৰা নাই মটৰ চাইকেলৰ গৰাকীৰ পৰিচয়। স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ঘটনাৰ বুজ লয়। বীৰেন ইংহিৰ ৰিপৰ্ট, কাট নিউজ। এগৰাকী কম বয়সীয়া উদয়মান ফুটবল খেলুৱৈ নাম সিং ৰংহাং। আপোনালোকে চিনি পায়নে? নৰ্থ কোৰিয়াত অনুষ্ঠিত 19 অনুৰ্ধ ফুটবল চেম্পিয়নশ্বিপত অসম তথা ভাৰতৰ আগশাৰীৰ খেলুৱৈৰ মাজত কাৰ্বি আংলঙৰ প্ৰতিনিধিত্ব কৰি খেলিছিল। কোনো চৰকাৰী সাহায্য নোলোৱাকৈ ব্যক্তিগত প্ৰচেষ্টাৰে নৰ্থ কোৰিয়াৰ খেলুৱৈসকলৰ মাজত খেলিবলৈ সুবিধা পাইছিল সিং ৰংহাঙে, যি খেলুৱৈগৰাকীক ইতিমধ্যে যোৱা 4 ফেব্ৰুৱাৰীত গুৱাহাটী নেহৰু ষ্টেডিয়ামত আছাম ইলেক্ট্ৰনিক্স মিডিয়া স্পৰ্টছ জাৰ্নেলিজিম এছ'চিয়েশ্যন আৰু হিমালয় ষ্টেট ইলেক্ট্ৰনিক মিডিয়াই খেলুৱৈগৰাকীক উষ্ম আদৰণি জনাইছিল। কিন্তু খবৰ নাই আমাৰ ৰজা ঘৰৰ। হয়, কথাটো আজি ডিফুনগৰ সমিতিৰ প্ৰাক্তন অধ্যক্ষ মোহন সিং টিছৈ বাসভৱনত ফুটবল খেলুৱৈ সিং ৰংহাঙক প্ৰাক্তন মোহন টিছৈ, প্ৰাক্তন বোৰ্ড অধ্যক্ষ বিজয় তেৰণ, লাংফে ৰিজো নিমছ লগতে কাট নিউজৰ সহযোগত উষ্ম আদৰণি জনোৱাৰ পিছতে খবৰটো মুখে মুখে হ'লেও প্ৰচাৰ হৈছে। কিন্তু আমাৰ পৰিষদৰ চৰকাৰেও অংকুচিতা বড়োকহে চিনি নাপায়। চিনি পোৱাত আপত্তিও নাই, কিন্তু নিজৰ ঘৰৰ ল'ৰাক চিনি নোপোৱাতহে আমাৰ আপত্তি। দুৰ্ভাগ্যৰ কথা, বিদেশত গৈ 19 অনুৰ্ধ ফুটবল চেম্পিয়নশ্বিপত খেলি জিলাখনক গৌৰৱ কঢ়িওৱা পিতৃ মাতৃহীন সিং ৰংহাঙক চিনি নাপায় আমাৰ ৰজাঘৰে। বিৰলাৰ হেমাৰী বে গাঁৱৰ বাসিন্দা স্বৰ্গীয় চন্দ্ৰ সিং ৰংহাং আৰু স্বৰ্গীয় বাচাপী পুত্ৰ সিং ৰংহাং বৰ্তমান 20 বছৰত প্ৰৱেশ কৰিছে। সিঙৰ স্বৰ্গগত পিতৃ মাতৃ পুৰণি গাঁৱৰ চচেঙৰ তিৰিকিমত, সম্পত্তি ডিফু সমীপৰ বিৰলাত ঘৰ আৰু চৰকাৰী কোনো সাহায্য নোহোৱাকৈ খেলিবলৈ যোৱা সিং ৰংহাং এতিয়া ভৰি এখন ভাল নহয়। স্বাভাৱিকতে সিঙৰ আৰ্থিক অৱস্থা সেয়েহে ভাল নহয়। খেলতো আঘাত পোৱাৰ বাবে বহুদিনলৈ খেলিব নোৱাৰিব। সেয়েহে সিং ৰংহাঙক এতিয়া আৰ্থিকভাৱে হ'লেও চৰকাৰী সাহায্যৰ প্ৰয়োজন হ'ব। জিলা পৰিষদীয় চৰকাৰে সিং ৰংহাঙৰ দৰে উদীয়মান খেলুৱৈগৰাকীৰ ভৱিষ্যত কথা কিছু ভাবিবনে? মংগল ইংহিৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।
और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফ্যাক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Aturkimi Academy, Rukasen, Amlapati, DIFU 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like boys and girls hostel, audio-visual teaching aid with projector, smart class, next education, inter private limited, arts and dance classes, etc. Montessori classes will start from first week of January 2018. For admission details, please contact 03671273084 or 7896 971592 or 8724068454 or 8472091283. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে মাৰ্চৰ 20 তাৰিখৰ দিনা অনুষ্ঠিত হ'ব 230তম কাৰ্বি সাহিত্য শাসিত পৰিষদৰ অধিৱেশন এই কথা কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেন সিং বে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে অসম সাহিত্য শাসিত জিলা 1951ৰ অধীনৰ 36123 অধিনিয়ম মতে উক্ত অধিৱেশন আহ্বান কৰা হৈছে বুলি অধ্যক্ষই জানিব দিছে মাৰ্চৰ 20 তাৰিখে দিনা অনুষ্ঠিত হ'ব 230তম কাৰ্বি সাহিত্য শাসিত পৰিষদৰ অধিৱেশন এই কথা কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেন সিং পে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে অসম সাহিত্য শাসিত জিলা 1951ৰ অধীনত 36123 আৰু 3 অধিনিয়ম মতে উক্ত অধিৱেশন আহ্বান কৰা হৈছে বুলি অধ্যক্ষই জানিব দিয়ে পৰিষদীয় লাংফেৰ সমষ্টিত এবাৰ পুন প্ৰথমবাৰৰ বাবে উদযাপন কৰা হ'ব জননায়ক চেমছন সিং ইংটিৰ জন্মবাৰ্ষিকী এই লৈ লাংফেৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 12 সামাজিক সংগঠনে মিলি আজি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় কাৰ্বি জননায়ক চেমছন সিং ইংটিয়ে কাৰ্বি জনগোষ্ঠীটোৰ বাবে তথা কাৰ্বি আংলঙৰ সমূহ জিলাবাসীৰ বাবে কি কৰি থৈ গ'ল সেয়া হয়তো বহলাই বৰ্ণনা দিয়া নিষ্প্ৰয়োজন হ'ব যদিও উত্তৰ কোৰিয়া জননায়ক গৰাকীৰ সন্মান প্ৰদৰ্শনৰ বাবে যিমান কৰিব লাগিছিল সিমান কৰা পৰিলক্ষিত হোৱা নাই কিছু পলমকৈ হওক লাংফে সমষ্টিবাসী একাংশ চিন্তাশীল চিন্তা চেতনা এই কথা উদয় হোৱাৰ লগতে জননায়ক গৰাকীলৈ সন্মান আৰু কৃতজ্ঞতা প্ৰদৰ্শনৰ বাবে অহা 4 ফেব্ৰুৱাৰীত জননেতা তথা কাৰ্বি জাতিৰ পথ প্ৰদৰ্শক চেমছন সিং ইংটিৰ জন্মবাৰ্ষিক উদযাপন কৰাৰ বাবে প্ৰস্তুতি লৈছে কাৰ্বি লামমেট আমি ইউনাইটেড কাৰ্বি ক্লাব আসু অসমীয়া যুৱ সংগঠনকে ধৰি 12টা সামাজিক সংগঠনে মিলি যৌথভাৱে উদযাপন কৰিব জননেতাগৰাকীৰ জন্মবাৰ্ষিক জননেতা চেমছন সিং ইংটিৰ জন্মবাৰ্ষিক উদযাপন সমিতিৰ হৈ চাৰ্লছ টিছই এই কথা কাট নিউজক জানিবলৈ দিয়ে
উল্লেখ্য আজি এই গুৰুত্বপূৰ্ণ আলোচনাত কাৰ্বি লামমেট আমেৰ সাধাৰণ সম্পাদক কাম সিং হানছে, বিশিষ্ট লেখক তথা সাহিত্যিক খয়া সিং হানছে, বিশিষ্ট লেখক সাংবাদিক জয় সিং তকবি, কেইবাগৰাকীও চিন্তাশীল ব্যক্তি উপস্থিত থাকে। সংৰক্ষণ আৰু সংগ্ৰহৰ মনোভাৱৰ অভাৱত পুৰণি আহোম যুগৰ অনেক কীৰ্তি চিহ্নবোৰ অনাবিষ্কৃত হৈ পৰি ৰল ৰাজ্য চৰকাৰ, প্ৰশাসন আৰু পুৰাতত্ত্ব বিভাগৰ এলাগীৰ বাবে। আহোমসকলৰ গৌৰৱোজ্জ্বল শাসনৰ সময়ৰ বহু মূল্যৱান সামগ্ৰীৰ লগতে পানী সংৰক্ষণৰ বাবে বিভিন্ন স্থানত খন্দা পুখুৰী আদি অসংৰক্ষিত হৈ লাহে লাহে চীন মুকাম নাইকিয়া হ'ব ধৰিছে। কিন্তু মাজে মাজে সেই সম্পদসমূহ উদ্ধাৰ হোৱা ঘটনাই প্ৰমাণ কৰে চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবে মূল্যৱান সামগ্ৰীসমূহ কেনেকৈ এপদ এপদকৈ হেৰাই যাব ধৰিছে। ঠিক এনে মূল্যৱান সামগ্ৰীয়ে উদ্ধাৰ কৰে জব কাৰ্ডৰ শ্ৰমিকে। চাওঁ আহক আনন্দ টেৰাঙৰ এই প্ৰতিবেদন। চৰাইদেউৰ মৈদাম ক্ষেত্ৰৰ পৰা 1 কিলোমিটাৰ নিলগৰ ধুদৰ আলিৰ কাষত অৱস্থিত আহোম যুগৰ পেটুত হোৱা পুখুৰীত সৰু ফুকন পঞ্চায়ত অন্তৰ্গত হুলাল গাঁৱৰ 7 নং ৱাৰ্ডৰ MGN ৰেগা অধীনৰ জব কাৰ্ডৰ শ্ৰমিকে কাম কৰি থকা অৱস্থাত পুখুৰী পাৰৰ পৰা কিছু ভিতৰলৈ মাটি খান্দোতে দুটি লোহাৰ ট্ৰেগাৰ আকৃতিৰ সম্পদ উদ্ধাৰ কৰে। সম্পদ দুটি একোটি ওজন প্ৰায় 4-5 কেজি। দুয়োটাতে সোণৰ লগতে অস্ত্ৰধাতুৰে আকৰ্ষণীয় কাৰুকাৰ্য। পুৱা ভাগত নৌচাদ হাজৰিকা আৰু অনিল লুধিয়ে উদ্ধাৰ কৰা সেই দুবিধ সামগ্ৰীকে পানী মাৰি পৰিষ্কাৰ কৰা হয়। অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ যোগেদি উপযুক্ত কাৰ্যালয়লৈ সামগ্ৰী দুবিধ প্ৰেৰণ কৰা হয়। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।